আমাৰ এটা চেণ্ট্ৰেলি এটা সিদ্ধান্ত আছে যে প্ৰত্যেকটো আমাৰ বিটিআৰৰ সমষ্টিত 100জন যুৱচামৰ লগত যি যুৱকসকল মানে শিক্ষিত যুৱকসকল তেখেতসকলৰ লগত মানে আলাপ আলোচনা কৰাৰ এটা প্ৰগ্ৰাম লোৱা হৈছে। তা আমাৰ 40টা যি বিটিআৰ সমষ্টিত তাতে মানে বহুতখিনি সমষ্টিত এতিয়ালৈকে এনেকৈ বাৰ্তালাপটো হৈ গ'ল, ইণ্টাৰেকশ্যনছটো হৈ গ'ল। আজি ইয়াতে দতমা সমষ্টিত আমি 100জনতকৈ অধিক যে যুৱচামক লৈ পেলাই ইয়াতে আলোচনা বিলোচনা কৰা হৈছে। আমাৰ বিটিআৰ চৰকাৰৰ কি প্ৰগ্ৰাম পলিচিছবোৰ আছে, আমাৰ কি আজিলৈকে কাম হৈ গ'ল, এই কামবোৰৰ খতিয়ান আমি তেখেতসকলক দিছোঁ। আমাৰ দলৰ কি নীতি আদৰ্শ আছে এইটো আজি আমি যুৱচামক জনাই দিছোঁ। তেনেকৈ আমি বহুত ইয়াতে ভাল এটা কনষ্ট্ৰাকটিভ এটা আলোচনা বিলোচনা ইয়াতে হৈছে। হোৱাৰ পিছত এই যুৱচামসকল আমাক মানে আমাৰ চৰকাৰ বা আমাৰ দলৰ যিখিনি নীতি আদৰ্শ আৰু কাম কাজ এইটো যথেষ্ট তেখেতসকলে এপ্ৰিচিয়েট কৰিছে, ভাল পাইছে। গতিকে তেনেকৈ আমাৰ 40টা সমষ্টিত আমাৰ যিমান যুৱচাম আছে, শিক্ষিত যুৱচাম আছে, তেখেতসকলৰ লগত আলোচনা বিলোচনা আমাৰ মানে সদায় চলি থাকিব। ইলেকশ্যন প্ৰিপেৰেশ্যন আমি ইলেকশ্যনৰ কাৰণে সদায় ৰেডি আছোঁ। আমাৰ মানে যেতিয়া MLA ইলেকশ্যন হৈ গৈছিল, MLA ইলেকশ্যন হৈ যোৱাৰ পাছদিনাখনৰ পৰাই আমাৰ নেক্সট ইলেকশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন আমাৰ চলিয়ে আছিলে। আমাৰ যিমান ডিষ্ট্ৰিক্ট কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি, আমাৰ বুথ কমিটিৰো চব ৰেডি আছে। প্ৰত্যেকটো বুথত আমাৰ এইটো ৰেডি আছে। এতিয়া যিখিনি সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে এইটো আমি চাই পেলাই অলপ সাল সলনিয়ে কৰিব লাগে, এইটো কৰা হৈছে। 10 তাৰিখ ছেপ্টেম্বৰলৈকে আমাৰ এইটো কামটো শেষ হৈ যাব। আৰু এতিয়া ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ UPPL আৰু BJP দুইটা দলৰ একেলগে আমি ইয়াতে আমাৰ মন্ত্ৰীবিলাকৰ ভিজিট হ'ব, আমাৰ MLA সকল থাকিব, লগতে ৰাইজৰ লগত যি আমাৰ আলাপ আলোচনা, ৰাইজৰ লগত যি মানে লগ কৰা, ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰা, ৰাইজৰ কিবা অভাৱ অভিযোগ থাকিলে এইবিলাক পূৰণ কৰাৰ কাৰণে ছেপ্টেম্বৰ মাহৰ পৰাই আমাৰ অসমৰ মাননীয় কেবিনেট মন্ত্ৰীসকল আহিব। প্ৰত্যেকটো দুটা MLA সমষ্টিত একজনকৈ কেবিনেট মন্ত্ৰী অলৰেডি ইনচাৰ্জ হিচাপে ইয়াতে মানে এপইণ্ট কৰা হৈছে। তাৰ লগতে আমাৰ UPPLৰ MLA সকল থাকিব, আমাৰ UPPLৰ নেতা কৰ্মীসকল থাকিব, আমাৰ BJPৰ নেতা কৰ্মীসকল থাকিব। তেনেকৈ আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো আমি UPPLে খেলিম আৰু আমাৰ দৰং আৰু ওদালগুৰি সমষ্টিত BJPয়ে খেলিব। এই দুইটা সমষ্টিয়ে আমি UPPL আৰু BJP আমি জিকিম। बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज श'रुमा इन्डिपेन्डेन्स डेनि स्पेशल अफारखौ लानानै फैदों। बे श'रुमाव थांनाय 1 आगस्तनिफ्राय 31 आगस्तसिम इन्डिपेन्डेन्स डेनि स्पेशल अफारजों लोगोसे एक्सचेन्ज होगासिनो दं। बायग्रा सुबुंफ्रा एसेल' बिबांनि रां होग्रोनानै प्लेटिनियानि गासैबो बाजाज सिटीनि गासैबो मडेल आरो पालसार 125नि गासैबो मडेलफोरनि बाइकखौ RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन। नोंथांमोना सेरफांगुरि आरो सराइबिलाव थानाय पंका एन्टारप्राइज बाजाज श'रुमाव इन्डिपेन्डेन्स डे स्पेशल अफारनि खाबुजों नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। खाबुफोरा जादों 5 लिटार पेट्रल फ्री, गंसे हेलमेट फ्री, बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन। जुदि नोंथांमोना गोसो दंब्ला आबुङै मिन्थिबावनो थाखाय नैबे मबाइल नम्बर 9395303476 आरो 9101547892 आव थोंजों सोलायलांनो हागोन।